প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি ক্লাছলৈ স্বাগতম জনালো ক্লাছ 10 ৰ চেপ্টাৰ 2 এক্সাৰসাইজ 2.1 ৰ দুটা প্ৰশ্নৰ সমাধান আজি কৰিম কোৱেশ্চন নম্বৰ 1 ৰ 1 আৰু 3 দুয়োটা ক্ষেত্ৰতে প্ৰশ্ন কৰিছে যে px ৰ শূন্যৰ সংখ্যা কিমান এই প্ৰশ্ন দুটাৰ সমাধান আমি উলিয়াব যাওঁতে দুটা বস্তু ধ্যান দিব লাগিব যে যেটো বহুপদ ৰাশি দি আছে অৰ্থাৎ p of x এটো কি চলক ৰাশি বিশিষ্ট তোমাৰ বহুপদ ৰাশিটো চলক ৰাশিটো কি আছে দুই নম্বৰ ধ্যান দিব লাগিব যে গ্ৰাফটো লৈ গ্ৰাফটো দুডাল অক্ষৰেখা আছে x অক্ষৰেখা আৰু y অক্ষৰেখা এটো হৈছে x অক্ষৰেখা আৰু এটো হৈছে y অক্ষৰেখা এই দুটা বস্তু যদি আমি বুজিব পাৰিছো তেতিয়ালে ইয়াৰ উত্তৰ কৰিব পাৰিম তো p of x টো কি চলক ৰাশি বিশিষ্ট definitely x চলক ৰাশি বিশিষ্ট কাৰণ ইয়াত x আছে এনেকুৱা হ'ব পাৰে p of x is equal to x square plus 2x plus 3 যিকোনো হ'ব পাৰে বা x plus 3 মই एग्जांपल হে দিছো তো px বিলাক এনেকুৱা বহুপদ ৰাশি এই বহুপদ ৰাশিটোৰ ক্ষেত্ৰত যেটো বহুপদ ৰাশিয়ে নহওক এই ৰেখাডালক বুজাই আছে এক নম্বৰটোৰ ক্ষেত্ৰত এতিয়া প্ৰশ্ন কৰিছে যে ইয়াত px ৰ শূন্য কেটা আছে তো শূন্য বুজিব লাগিব শূন্য মানে হৈছে যে p of x যেটো বহুপদ ৰাশি আমাক দিয়া আছে তাত x ৰ কি মান বহালে p of x শূন্য হৈ যায় সেই মানটো x ৰ সেই মানটো শূন্য বুলি কয় তেতিয়ালে এই গ্ৰাফটোৰ পৰা আমি উলিয়াব লাগিব সেই মানটো x ৰ সেই মানটো x ৰ সেই মানটো উলিয়াব লাগিব কাৰণ p of x x চলক ৰাশি বিশিষ্ট এটা বহুপদ ৰাশি আৰু px ৰ শূন্য উলিয়াব লাগে গতিকে আমি এই গ্ৰাফটো x ৰ মান উলিয়াম x ৰ মান উলিয়াব যাওঁতে গ্ৰাফত এটা বস্তু ধ্যান দিবা যে x অক্ষৰেখাত কটাকটি কৰিব লাগে ছেদবিন্দু কোনো এটা ৰেখাই অক্ষৰেখা য'ত ছেদ কৰে সেই ছেদবিন্দুটো হৈছে তাৰ মান যদি x চলক ৰাশি বিশিষ্ট বহুপদ ৰাশি হয় তেতিয়ালে x অক্ষৰেখাত ছেদ কৰিব লাগিব আৰু যদি y চলক ৰাশি বিশিষ্ট হয় বহুপদ ৰাশিটো তেতিয়ালে y অক্ষৰেখাত ছেদ কৰিব লাগিব যেহেতু আমাক px দিয়া আছে x অক্ষৰেখা চলক ৰাশি বিশিষ্ট গতিকে x অক্ষৰেখাত ছেদ কৰিব লাগিব গতিকে ইয়াতটো ছেদ কৰা নাই যিডাল ৰেখা দিয়া আছে সেই ৰেখাডালে y অক্ষৰেখাত ইয়াত ছেদ কৰিছে এটো পয়েন্ট অফ ইন্টারসেকশন বুলি কয় তাৰ ছেদবিন্দু কিন্তু x অক্ষৰেখাৰ ওপৰত কোনো ছেদবিন্দু নাই এই ৰেখাডালে কতো ছেদ কৰা নাই গতিকে এক নম্বৰটোৰ ক্ষেত্ৰত px ৰ শূন্য নাই তাও নাই এটো উত্তৰ এক নম্বৰটোৰ উত্তৰ কি হ'ব आंसर নাই px ৰ শূন্য নাই দুই নম্বৰটো লৈ আহা দুই নম্বৰটোত কি দিয়া আছে যে যেডাল p of x যেটো বহুপদ ৰাশি দিয়া আছে সেই বহুপদ ৰাশিটোৰ যেডাল লেখডালে কি কৰিছে এনে কেনেকে ছেদ কৰিছে বুলি দেখাইছে এতিয়া মই প্ৰশ্ন কৰিছে ইয়াৰ px ৰ শূন্য কিমানটা এই ৰেখাডালে x অক্ষৰেখাত য'ত য'ত ছেদ কৰিছে সেই বিন্দু কেইটাই কি কৰিব আমাক দিয়া p of x বহুপদ ৰাশিটো সিদ্ধ কৰিব তাৰমানে স্যাটিসফাই কৰিব অৰ্থাৎ এই মান কেটা এই বহুপদ ৰাশিটোত বহাই দিলে শূন্য হৈ যাব গতিকে পয়েন্ট অফ ইন্টারসেকশন ক'ত আছে এটো এটা আছে এটো এটা আছে এটো এটা আছে কেটা আছে তিনিটা 1 2 3 তিন নম্বৰ প্ৰশ্নৰ উত্তৰত আমাৰ কি ক'ব লগিয়া আছে যে p of x ৰ শূন্যৰ সংখ্যা তিনিটা বুজিব পাৰিছা নিশ্চয় ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা নিজৰ বন্ধু-বান্ধৱীকো সাবস্ক্ৰাইব কৰাৰ কাৰণে কবা একেলগে আমি আগবাঢ়ি যাওঁ চেনেলটো আগবঢ়াই নে